ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। কালি আহিছিলোঁ গীতাশ্ৰী জেঠাইকৰ ঘৰত। চ' গীতাশ্ৰী আহিছে, গীতাশ্ৰী মাক আহিছে। তাৰপাছত গীতাশ্ৰীহঁতৰ ঘৰৰ পৰা গৈ কি কৰিলোঁ, ৰাতি আছিলে কালি প্ৰগ্ৰেম শিৱসাগৰত, তলাতল ঘৰত প্ৰগ্ৰেম আছিলে। তাৰপাছত মই চাবলৈ গ'লোঁ, গীতাশ্ৰী নাই যোৱা বাৰু, ভিডিঅ' ফটো পাইছেই। তাৰপাছত এতিয়া ভাবিলোঁ গীতাশ্ৰী মই ওচৰতে লগৰ এজনী আছে হোষ্টেলত, তাৰপিছত তাইক লগ কৰি যাওঁ। আজি ক'ত ক'ত যাম, কি কৰোঁ, ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব দেই গাইজ। এতিয়া ক'লে আহিলোঁ আমি? মোৰ লগৰজনী ঘৰলৈ আহিছোঁ। তাই হোষ্টেলত থাকে ইয়াত শিৱসাগৰত। আমি জেঠাই ঘৰৰ পৰা তাইক লগ কৰিবলৈ আহিলোঁ। এতিয়া তাইৰ ৰুমতে অকণমান মেকআপ কৰিছোঁ। মেকআপ চেকআপ কৰি আমি ক'ত যাম? আমি আকৌ জেঠাই ঘৰলৈ যামগৈ মাৰ লগত। আকৌ আমি যাম দিচাংমুখলৈ, অকণমান ফুৰি আহিমগৈ। মানে কিবা এটা খাম আৰু ন দিচাং? খামগৈ অলপ পিকনিক। এইজনীয়ে হৈছে আমাৰ দন্দুৰী, আমাৰ লগৰজনী। হাই বুলি কৈ দিয়া। হাই। আইও ওলাই লৈছোঁ গোটেইখিনি ধুনীয়াকৈ। তাৰপিছত তিনিটা গৈ আছোঁ জেঠাইহঁতৰ ঘৰৰ পৰা। আন্টি নোলাই, লাজ কৰে, আগত বহি আছে দেই। আন্টি কিমান দিনৰ কেমেৰাৰ মাজলৈ আনিবলৈ কৈছোঁ, মানে এই বাবা মাকক নোলাই। গৈ আছোঁ, কিয় নোলাই কৈ দেচোন? লাজ কৰে, চাই থাকক ক'ত গৈ আছোঁ। গৈ আছোঁ দেখিছে নহয় গাইজ, গৈ আছোঁ। কি কৰিছ হা? গাইজ চাওকচোন, ইমান ধুনীয়া ভিউ চাওক গাইজ। অ' মাই গড, দিচাঙত দেই আহিছোঁ দিচাঙত। ব্লগটো চাই থাকক, তেতিয়াহে ভাল পাব ন। এইটো অ' গীতাশ্ৰী, এইটো কি বুলি কয়? ৰহি, চাইমন। তাৰপিছত চাইমন এপেক খাই লৈছোঁ চবেই মিলি। গাইজ চব কি কৰিছে গীতাশ্ৰীয়ে দেখিছেনে? লোকৰ স্কুটি লৈ, তই লোকৰ স্কুটি লৈ নহয় চলাই ফুৰিছে দেখিছে পিকনিকত আহি বুলি। ফাইনেলি আমাৰ ভাত হৈ গ'ল। আজি ভাতৰ লগত আছে ভাত, তাৰপিছত আৰু কিনো, মাংস। আমাৰ ইয়াত জিন্তু দায়ে হেৰি কৰি আছে, আৰু ইয়াক খোৱা মানুহ দেখিছে গাইজ। আমাৰ ভাত বিলয়নি এয়া। তাৰপাছত এয়া খাই লৈছোঁ চবেই ভাত চাত, খাই পিনি মই ঘৰ যামগৈ। ফাইনেলি আমাৰ খাই বৈ হৈ গ'ল। তাৰপাছত এতিয়া যাম গীতাশ্ৰী জেঠাইকৰ ঘৰলৈ। তো ইয়াতে আৰু ভিডিঅ'টো সমাপ্ত কৰিলোঁ। এইজন কাকু দাদী, আইও এইজন কাকু দা, চিনি পাইছেনে এইজনক? অঁ, তেখেতৰ এনিভাৰ্চেৰী, সেয়া পাৰ্টি দিছিলে সেইকাৰণে আহিছিলোঁ। সুশাংকৰ এয়া এনিভাৰ্চেৰী সেইকাৰণে দিছিলে গাইজ। এতিয়া যাওঁগৈ জেঠাইকৰ ঘৰলৈ। বাই বাই, ইয়াতে সমাপ্ত কৰিলোঁ।